অংগনবাদী আনি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ ফালৰ পৰা 100 কোটি টকা খৰচ কৰাৰ মই প্ৰতিশ্ৰুতি দিছিলোঁ। অসম নিৰ্মাণৰ কল্পনাৰে আগবাঢ়িছো। আজি আমাৰ চৰকাৰৰ দিনত প্ৰত্যেকটো জাতি জনগোষ্ঠীক স্বায়ত্ত শাসন দিয়া হৈছে আৰু সেই স্বায়ত্ত শাসনৰ লগে লগে আমি আমাৰ সমাজখনক আগুৱাই লৈ যাবৰ বাবেও আমি সাহস পাইছো। তিৱা স্বায়ত্তশাসিত নিৰ্বাচনৰ পিছত মই মৰিগাঁৱত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত তিৱা গাঁওসমূহত তিৱা জনগোষ্ঠী বসবাস কৰা গাঁওসমূহত ৰাস্তা ঘাট স্কুল কলেজ অংগনবাদী আনি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ ফালৰ পৰা 100 কোটি টকা খৰচ কৰাৰ মই প্ৰতিশ্ৰুতি দিছিলোঁ। আজিৰ সভাতে মই জাগিৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকা ডাঙৰীয়া, ৰহা সমষ্টিৰ বিধায়ক আমাৰ শশীকান্ত